কিবা আকৌ কি খবৰ ট্ৰাই কৰি চাইছো মানে হেৰি অলপ Ladies and gentlemen, are you ready? Hello guys, welcome to my YouTube channel. Luckiest Vlog ASSAM YouTube channel to সকলোকে স্বাগতম জনাইছো। আজি মানে এনেকে বিশেষ মই ব্লগ নবনাও, কথা ক'ব নাজানো তো। আজি প্ৰথম ফাৰ্ষ্ট কৈছো আৰু বনাইছো আপোনালোকৰ কাৰণে, আপোনালোকো দেখাম। মই অহা নাই আছিল, আজি ফাৰ্ষ্ট টাইম আহিছো। আহক ওপেনিং হয় না, ওপেনিং হ'লে বেছি ভাল লাগিব, বহুত ভাল লাগিব মানে চাবলৈ। আহক আৰু বাকীখিনি দেখুৱাম মানে ইয়াত ঠাইখিনিয়ে বৰ বেলেগ লাগে হয় নাই, কিবা বাহিৰৰ দেশৰ আমেৰিকা লণ্ডনৰ নিচিনা লাগে। ইমান ধুনীয়া ধুনীয়া একদম ফুল গছ গছনি ৰুই থৈছে, এইখিনি দেখাম ন। এতিয়া দে মই দেখুৱাম দিয়া, এইখিনি চোৱা, এইখিনি ইমান ধুনীয়াকৈ আছে। কোনফালে যাব লাগিব? এইফালে আকৌ যাব লাগিব আমি। এণ্ট্ৰি কোনফালে মাৰিম আকৌ? এইফালে ৰুই থৈছে দেই, কেলৈ ৰুই থৈছে? হা এইফালে কেনেকৈ যাম? এইফালে দি যাব লাগিব নেকি আমি? কাম বহুতেই বেয়া মানে দেই ন। ইয়াৰ পৰা এফালে বন্ধ কৰি থৈ দিছে, এইফালেদি বন্ধ কৰি থৈ দিছে। এইফালেদি এনেকৈ যাব পাৰে নেকি দাদা? এইফালে পাৰে ন? আহা পাৰে বোলে। এইফালে আহি যোৱা, মোৰ যোৰ ভৰিটো ধুই ল'ব লাগিছিলে দেই, পূৰা তিতি লওঁ পে আমাৰ এতিয়া এইফালে আকৌ এইফালৰ পৰা সেইফালে কেনেকৈ যাম? এইফালে সোমাই আহিলে এইফালৰ পৰা যোৱা যায় নেকি? অঁ বনাই আছে ন। অঁ এইফালে ওলালেহিচোন। ইয়াৰ পৰা এই ভিউখিনি চোৱাও ভাল লাগিছে ন। দে আমাৰ এজন এজনকৈ আহা, আহি থাকা। ইমান ভাল লাগিছে চব এইখিনি। কিমান ভাল লাগিছে এইখিনি চব। এইফালে চব আমি হয়খিনিলৈকে যাম এতিয়া, যোৱা নাই সেইফালে গৈ আছোঁ, এইফালে যাম এতিয়া দেই। আৰু একো নাই দেখুৱাবলৈ, ইমানখিনি অহা নাছিলোঁতো আৰু মই গুচি আহিলোঁ চাবলৈ। তো যেতিয়া এনেকৈ সম্পূৰ্ণ হ'ব তেতিয়া আহিম আৰু এবাৰ চাবলৈ। আজিলৈ ইমানেই আৰু দেই। কি ক'ম, মোৰ যোনতে নেকি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী আৰু কি ক'ম আৰু, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। থেংক ইউ, ধন্যবাদ। জয় অসম।